ধেমাজিৰ অসমীয়া সাজপাৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ লৈ আহিছোঁ কেইটামান কালেকশ্যন, আৰু আপোনালোকে চাই যাব। আৰু যিসকলে আজি মোৰ ফেচবুক পেজটো চাইছে আপোনালোকে সকলোৱে ফ'ল' কৰি দিব, আৰু যিসকলে মোৰ ইউটিউব চেনেলটো চাইছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ভিডিঅ'বোৰ পাবৰ কাৰণে আপোনালোকে সকলোৱে এটা এটা শ্বেয়াৰ কৰি দিব, যাতে মই আগবাঢ়ি যোৱাত সহায় হয়। আৰু আপোনালোকে ভাল লাগিলে আপোনালোকে সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু ভাল লাগিলে আপোনালোকে সকলোৱে এটা এটা শ্বেয়াৰ কৰিব। আজি আপোনালোকলৈ লৈ আহিছোঁ ডেইলি ইউজ কৰিব পৰা কেইযোৰমান প্ৰিণ্টেড কটনৰ যোৰা। চাওকচোন, এইযোৰ হ'ব খুব ধুনীয়া আৰু কোমল আমল হ'ব, কোমল হয় পিন্ধিবৰ কাৰণে, একদম পিয়'ৰ কটন হয়, বহুত ধুনীয়া হয়। চাওকচোন, এইযোৰ চাই লওক। এখন চাদৰখন আৰু এইখন আপোনাৰ মেখেলা হ'ব, এইখন মেখেলা হ'ব। এইযোৰ মাত্ৰ 250 টকাত আপোনালোকে ল'ব পাৰিব। যদি ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বট ল'ব, স্ক্ৰীনশ্বট লৈ আপোনালোকে হোৱাটছআপ কৰিব, হোৱাটছআপৰ যোগে আমাক জনাই দিব। আমি আপোনালোকক প্ৰাইচসমূহ এটা এটাকৈ কৈ যাম, আপোনালোকে শুনি যাব। ইয়াৰ একে ডিজাইনৰে কালাৰবোৰ বেলেগ বেলেগ হ'ব। আপোনালোকে চাওকচোন, এইযোৰ চাই লওক। এইযোৰ হ'ব এনেধৰণৰ। আৰু এটা দেখাইছোঁ আপোনাৰ, এইটো এটা কালাৰ হ'ব, এইটো এটা হ'ব। যদি আপোনালোকৰ পচন্দ হয় তেনেহ'লে আপোনালোকে স্ক্ৰীনশ্বট মাৰিব, স্ক্ৰীনশ্বট মাৰি আপোনালোকে হোৱাটছআপ কৰিব। এইটো এটা চাওক, এইটো খুবেই সুন্দৰ হয় কালাৰ, খুব ধুনীয়া হয় কাপোৰটো, বেষ্ট কোৱালিটিৰ হয়। আপোনালোকে যদি পচন্দ হয় তেনেহ'লে স্ক্ৰীনশ্বট ল'ব। আৰু দাম মাত্ৰ 250 টকা। আৰু এটা প্ৰিণ্ট আহিছে, এইটো চাওকচোন, এইটো চাব পাৰিব, খুব সুন্দৰ হয়। তাখন হ'ব এনেধৰণৰ। এইটো চাওক, এইটো যদি আপোনালোকৰ পচন্দ হয় তেনেহ'লে জল্দি আপোনালোকে স্ক্ৰীনশ্বট ল'ব। মোৰ বেলেগ বেলেগ আছে, এইটো হ'ব এটা ডিজাইন। এইটো মই এটাই খুলি দেখুৱাইছোঁ আপোনালোকক, এইকেইটা আপোনালোকক মই হেৰিকেইটাহে দেখাই দিছোঁ। আৰু ভাল লাগিলে সকলোৱে জনাব, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। মোক চেনেলটো আগবঢ়াই নিয়াত সকলোৱে সহায় কৰিব। এইটো চাওকচোন, এইটো চাওক কিমান সুন্দৰ, চাওকচোন কালাৰটো। ইয়াৰ দাম হ'ব মাত্ৰ 250 টকা। এইটো 250 টকাত আপোনালোকে এনেকুৱা যোৰাবোৰ ল'বলৈ পাৰিব। এইযোৰ চাওকচোন, 250 টকাতে আকৌ এটা ডিজাইন আহিলে। এইটো চাওকচোন, এইটো হ'ব চাদৰৰ আঁচলটো এনেকুৱা হ'ব, গাত সৰু সৰু প্ৰিণ্ট আছে, এইবিলাক পাটৰ ডিজাইনৰ হ'ব। 250 টকাত দেই। এইটো 250 টকাত আপোনালোকে সকলোৱে ল'ব পাৰিব। অনলাইন, অফলাইন আমাৰ দুইটাতে হ'ব। অনলাইনৰ কাৰণে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। এইটো চাওক, এইটো হ'ব। ইয়াৰ কালাৰ বেলেগ বেলেগ আছে, মই কালাৰবিলাক দেখুৱাই দিম। মাত্ৰ 250 টকা, মাত্ৰ 250 টকাত আপোনালোকে এই যোৰাকেইটা ল'ব পাৰিব। চাওকচোন, এইটো এটা কালাৰ, এইটো হ'ব, এইটো হ'ব। আৰু মোৰ চেনেলটো আপোনালোকে আগবঢ়াই নিয়াত সকলোৱে সহায় কৰিব। এইটো চাওক, জয়পুৰী কটনৰ হয়, জয়পুৰী প্ৰিণ্টৰ, পিয়'ৰ কটনৰ হয়। মাত্ৰ 200 টকাত আপোনালোকে এই যোৰাটো ল'ব পাৰিব। এইটো মাত্ৰ 200 টকাত আপোনালোকে ল'ব পাৰিব। এইটো যোৰা জয়পুৰী প্ৰিণ্টৰ হয়। এইটো হ'ব আঁচলটো, এইটো হ'ব গাত এনেকৈ সৰু সৰু প্ৰিণ্ট থাকিব। আৰু ইয়াৰ মেখেলাখন এনেধৰণৰ হ'ব, এনেধৰণৰ হ'ব। আৰু এই যোৰাটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 200 টকাত। 200 টকাত আপোনালোকে জয়পুৰী প্ৰিণ্টৰ এযোৰ যোৰা, জয়পুৰী কটনৰ আপোনালোকে এয়া ল'ব পাৰিব। ইয়াৰ কালাৰসমূহ মই আপোনালোকক দেখাই দিছোঁ। চাওক, এইটো এটা চাওক কালাৰ। এইটো আপোনালোকক যদি কাৰোবাক বেপাৰ বা বিজনেছৰ কাৰণে লাগে তেতিয়াহ'লে আপোনালোকে হ'লচেল ৰেটত পাব। হ'লচেল ৰেটত খুব কমত আপোনালোকে এই যোৰাটো পাব। এইটো চাওকচোন, এইকেইটা আপোনালোকে যোগাযোগ কৰিব। আপোনালোকক যদি বেপাৰ কৰিবলৈ বা বিজনেছ কৰিবৰ কাৰণে লাগে তেতিয়াহ'লে আপোনালোকে যোগাযোগ কৰিব। এইটো চাওক, যোগাযোগ নম্বৰ দিয়া আছে, তাত আপোনালোকে যোগাযোগ কৰি ল'ব পাৰিব। এইটো জয়পুৰী কটনৰ যোৰা, পিয়'ৰ কটন হয়, জয়পুৰী প্ৰিণ্টৰ। এইযোৰ চাওক, মাত্ৰ 200 টকা, মাত্ৰ 200 টকাতে আপোনালোকে এই যোৰাকেইটা ল'ব পাৰিব। এইটো এটা চাওক, এইটো চাওক, এইটো হ'ল মলাই কটনৰ প্ৰিণ্টেড যোৰা, পিয়'ৰ কটন হয়।
এইটো ভাল অলপ হেভি ৰেঞ্জৰ হেভি ডিজাইনৰ হয়। এইটো চাওকচোন, ইয়াৰ দাম মাত্ৰ 400 টকা। এইখন চাদৰ এইটো আগটো চাওক, খুব হেভি হয়, খুব ধুনীয়া হয়। ইয়াৰ হেৰিটো প্ৰিণ্টটো চাওকচোন, এইটো ধুনীয়া লাগিলে, ভাল লাগিলে আপোনালোকে স্ক্ৰীনশ্বট ল'ব দেই। ইয়াৰ মেখেলাখন হ'ব এইখন, আৰু ব্লাউজৰ পিচ থাকিব। ইয়াৰ ব্লাউজৰ পিচ মেখেলাখনৰ লগতে আছে। এইযোৰ হ'ব মলাই কটনৰ প্ৰিণ্টেড পিয়'ৰ কটন যোৰা। এইযোৰ চাওকচোন, এইযোৰ যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে এযোৰ স্ক্ৰীনশ্বট ল'ব। ইয়াৰ কালাৰসমূহ দেখুৱাই দিছোঁ। এইটো মলাই কটনৰ পিয়'ৰ কটন যোৰা হয়। এইটো চাওকচোন, এইযোৰ হ'ব এছ কালাৰৰ। চাওকচোন, এইটো খুব সুন্দৰ হয়। আপোনালোকৰ যদি পচন্দ হয়, এটা এইটো হ'ব, এইটো য়েল্ল' কালাৰত হ'ব। এইটো চাওকচোন, এইটো এটা আৰু এটা দেখাইছোঁ, এইটো হ'ব, এইটো চাওক, খুব সুন্দৰ হয়। আপোনালোকে পিন্ধি খুব আৰাম পাব। দাম মাত্ৰ 400 টকা। 400 টকাত আপোনালোকে এই কাপোৰযোৰ পাব, এই কাপোৰযোৰ ল'ব পাৰিব। যিসকলে অনলাইন ল'ম বুলি ভাবিছে সেইসকলৰ কাৰণে শ্বিপিং চাৰ্জটো এক্সট্ৰা হ'ব। এইটো চাওকচোন, এইটো কালাৰ কিমান সুন্দৰ চাওকচোন। পিন্ধিবৰ কাৰণে বহুত ভাল হয় আৰু কোৱালিটি বহুত হেভি হয়। এইটো মাত্ৰ 400 টকাত আপোনালোকে ল'ব পাৰিব। ইয়াত ব্লাউজৰ পিছো উপলব্ধ আছে। এইযোৰ চাওক, এইটো এটা কালাৰ, এইটো চাওকচোন, এইটো খুবেই সুন্দৰ এটা কালাৰ, খুব ধুনীয়া হয় পিন্ধিবৰ কাৰণে। আপোনালোকে চাই লওক, জল্দি জল্দি আপোনালোকে স্ক্ৰীনশ্বট ল'ব দেই। এইটো এটা, এইটো চাওকচোন, এইটো খুব সুন্দৰ হয়। স্ক্ৰীনশ্বট ল'ব আপোনালোকে সকলোৱে, আৰু আপোনালোকে মোক লাইক কমেণ্ট কৰিব দেই। এইযোৰ হ'ল আপোনাৰ কেঁচাপাত কটনৰ যোৰা। এইটো চাওকচোন, মেচিন মেড হয়, ফিক্স পাৰি। এইটো চাওক, এইটো খুব ডিমাণ্ডেড আইটেম হয়। এইটো চাওকচোন, খুব সুন্দৰ হয়। ফিক্স পাৰি, মাত্ৰ দাম হ'ব মাত্ৰ 1000 টকা। 1000 টকাত আপোনালোকে এই যোৰাটো ল'ব পাৰিব। যিসকলে অনলাইনত ল'ব সেইসকলে শ্বিপিং চাৰ্জটো তেখেতলোকৰ হ'ব। খুব বিচাৰি আছিলে এইটো। কাপোৰ কোৱালিটি খুব ধুনীয়া আৰু কোমল হয় কাপোৰটো। ইয়াৰ মেখেলাখন মই দেখাই দিছোঁ, এইখন হয় মেখেলা। ইয়াৰ মেখেলাখন এনেকুৱা হ'ব, এইটো হ'ব, আৰু ইয়াৰ ব্লাউজৰ পিচটো দেখাই দিছোঁ আপোনালোকক। এইটো হ'ব ব্লাউজৰ পিচ, এইটো ব্লাউজৰ পিচ। মাত্ৰ 1000 টকা। মাত্ৰ 1000 টকাত আপোনালোকে এযোৰ যোৰা ল'ব পাৰিব। ইয়াত বহুতো কালাৰ আছে। ইয়াৰ কালাৰসমূহ আপোনালোকক দেখাই দিছোঁ। ইয়াৰ কালাৰসমূহ চাই লওক। এইটো হ'ব, এইটো এটা কালাৰ হ'ব, এইটো আৰু এটা হ'ব, এইটো যিসকলৰ ভাল লাগে সেইসকলে স্ক্ৰীনশ্বট মাৰি আৰু হোৱাটছআপ কৰিব। এটা এইটো কালাৰ, এইটো চাওকচোন, এইটো এটা, আৰু আপোনাৰ এটা এইটো হ'ব, অনলাইন অফলাইন দুইটাতে হ'ব। এইটো এটা, এইটো মুগা কালাৰত হ'ব। চাওক, কাপোৰ খুব সুন্দৰ হয়, খুব একদম কোমল হয়, চফ্ট হয়। এটা এইটো চাওকচোন, এইটো এটা, এইটো চাওক, ভাল লাগিলে আপোনালোকে শ্বেয়াৰ কৰি দিব দেই, এটা শ্বেয়াৰ কৰিব। এইটো চাওক, এইটো হোৱাইটত হ'ব। হোৱাইটত কিমান সুন্দৰ লাগিছে চাওকচোন যোৰাটো। ফিক্স পাৰি হয় দেই, এইটো ফিক্স পাৰি হয়, ফিক্স পাৰি যোৰা। এইটো চাই লওক, এইটো আপোনালোকে মাত্ৰ 1000 টকাত ল'ব পাৰিব। 1000 টকাত আপোনাৰ যোনসকলে আপোনালোকে হ'লচেল ল'ব বিচাৰে সেইসকলে বহুত কমত পাব। এই যোৰাটো আপোনালোকে বহুত কমত পাব। খুব কোমল হয় কাপোৰটো, পিন্ধি খুব আৰাম পাব। এইটো এটা হ'ব, একেই হয়, 1000 টকাতে পাব আপোনালোকে। সুন্দৰ কেঁচাপাত কটনৰ যোৰা হয়, খুব সুন্দৰ হয়। আৰু এইটো এটা একদম খুব ডিমাণ্ডেড হয়। এগৰাকী বাইদেৱে এইটো বনাবলৈ অৰ্ডাৰ কৰিছিলে। অৰ্ডাৰ কৰাৰ কাৰণে আমাৰ বনাই অনা হৈছিলে। এইটো যদি আপোনালোককো লাগিলে আপোনালোকে যোগাযোগ কৰিব পাৰিব। খুব ধুনীয়া হয় কাপোৰটো, আৰু কালাৰটো ছিংগুল যদি কালাৰত, এক কালাৰত আপোনালোকক যদি লাগে তেনেহ'লে এই কালাৰটোত আপোনালোকে সৰহকৈ ল'ব পাৰিব। যিমানযোৰ লাগে আপোনালোকে সিমানটো ল'ব পাৰিব। ইয়াৰ মেখেলাখন দেখাই দিছোঁ মই, এইটো হ'ব মেখেলা, এখন মেখেলা হ'ব, এখন চাদৰখন হয়। ইয়াৰ ব্লাউজ পিচটো দেখাই দিছোঁ, মাত্ৰ 1000 টকা। মাত্ৰ 1000 টকাত আপোনালোকে এই যোৰাটো ল'ব পাৰিব। এইটো ব্লাউজ পিচ হয়, এইটো ব্লাউজ পিচ। 1000 টকাত আপোনালোকে এই যোৰাটো ল'ব পাৰিব, কিন্তু এক কালাৰত আছে এইটো।
এইটো এগৰাকী বাইদেৱে বনাই আনিবলৈ দিয়াৰ কাৰণে বনাই অনা হৈছিলে। এইটো চাওক, এইটো আপোনাৰ কেঁচা কটনৰ কেছৰ যোৰা হয়। এইটো চাওক, এইটো মাত্ৰ 900 টকাত আপোনালোকে এই যোৰাযোৰ ল'ব পাৰিব। এইটো চাদৰখনৰ আঁচলটো হ'ব, ইয়াৰ ছাইড পাৰিকেইটা থাকিব, ছাইড পাৰিকেইটা এইকেইটা হ'ব, এইকেইটা ছাইড পাৰি, আৰু ইয়াৰ মেখেলাখন হ'ব এনেধৰণৰ হ'ব মেখেলাখন। মাত্ৰ 900 টকাত আপোনালোকে এই যোৰাযোৰ ল'ব পাৰিব। ইয়াৰ কালাৰ অপশ্যন আছে, মই কালাৰ অপশ্যনখিনি আপোনালোকক দেখাই দিম। এই ব্লাউজৰ পিচটো মই দেখাই দিছোঁ ৰ'ব। এইটো ব্লাউজৰ পিচ হ'ব, খুব সুন্দৰ হয়, কাপোৰবোৰ বহুত কোমল হয়। এখন মেখেলাখন চাওক, এইটো পিংক কালাৰত আছে, কেছৰ হয়, হেৰি কেঁচা কটনৰ যোৰা, কেছৰ। এইটো চাই লওক, মাত্ৰ দাম হ'ব 900 টকা। 900 টকাত আপোনালোকে এই যোৰাযোৰ ল'ব পাৰিব। এইটো এটা হ'ব, এইটো হ'ব। এইটো ভাল লাগিলে আপোনালোকে স্ক্ৰীনশ্বট ল'ব দেই, স্ক্ৰীনশ্বট ল'ব। এইটো স্ক্ৰীনশ্বট লৈ আপোনালোকে হোৱাটছআপ কৰিব। এইটো হ'ব, এইটো খুব কোমল হয় কালাৰটো, চাওকচোন কালাৰটো খুব সুন্দৰ, কেছটো চাই লওক, খুব ধুনীয়া হয়। চাওক, এইটো চাওক, লেভেণ্ডাৰ কালাৰ। এইটো চাওক, এইটো চাই লওক, এইটো হ'ব এটা। যদি ভিডিঅ'টো চাই ভাল পালে সকলোৱে, তেতিয়াহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলো কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে ভিডিঅ'টো। আৰু আজিলৈ ইমানতে সামৰিছোঁ। সকলোকে ধন্যবাদ জনাইছোঁ।